ব'লা ৰাজু ক'ত গ'লে সি বজাৰলৈ গৈছে কেতিয়াবাই পঠিয়ালো সি এতিয়ালৈকে আহি পোৱাহি নাই বজাৰ কৰিবলৈ কাক দিলা প্ৰাঞ্জলা গৈছে আজি চাগে তোমালোকৰ ঘৰত ডাঙৰ পাৰ্টি হ'ব হাঁহিছা কি কাৰণে নহয় পাৰ্টি বুলি কোৱা কাৰণে হাঁহিলো পুলিচৰ ঘৰখন তোমালোকে যি ধৰণে বুলি ভাবা আমাৰ ঘৰখন তেনেকুৱা নহয় খুব চিম্পল তুমি বেয়া পালা ন মই সেইটো চেঞ্চত শুনা নাছিলো নাই বেয়া আকৌ কিয় পাম মায়ে পনীৰ আনিব দিছে দেউতাই পনীৰ আৰু ৰুটি খাই খুব ভাল পায় ৰ'বাচোন ৰ'বা বেংগলোৰত থকা বাৰ খবৰ কি প্ৰাঞ্জলা হ'ল চাগে মই গৈ থাকোঁ দিয়া হেৰি খাওক হেৰা আজি আদৰটো অলপ বেছিকে পোৱা যেন লাগিছে 60 বছৰ পাৰ হ'ল আপোনাৰ ডেকা হৈ থকা নাই আপুনি তাৰমানে মই বুঢ়া হ'লো অতো ভুল মই বুঢ়া হোৱা নাই আৰু নহওঁ হ'ব বৰ একেবাৰে ডেকাটো ৰাজু এতিয়াও আহি পোৱা নাই যে তাকেতো ইমান দেৰি হ'ল যে সেই কাম এটা আছিলে দেৰি হৈ গ'ল হয় নেকি পনীৰ ল'লা এয়া ব'লা তাইক খবৰটো দিলা নাই কোনটো খবৰ মামা ৰিটায়াৰ হোৱা খবৰটো আকৌ তাইক ফোন কৰা হোৱাই নাই তুমিয়ে ফোন এটা কৰাচোন গালিকেইটা মই খাব লাগিব মানে কপাগুল কোনোবাই ফোন কৰিলে এনেকে কয় নেকি তোক ক'ব পাৰি মামাই আজি ৰিটায়াৰমেণ্ট হ'ব খবৰ এটা ল'বি তই ফোন নকৰালৈকে মামাই শান্তি নাপাব নহ'লে হ'ব বহিলা পাচলিকেইটা মই কাটি দিওঁ দিয়া হ'ব নালাগে মোৰ কাম বঢ়াবলৈ বুঢ়া শালিকাই মাত নধৰিলেও হ'ব বুঢ়া বুলি বিশেষণ এটা দিলা এতিয়া ঘৰত বহুৱাই এই বেমাৰ কৰি নেপেলাবা দেই মই আপোনাৰ বেয়াটো নিবিচাৰো কিন্তু এইটো ভাললৈতো কৰা নাই ধৰা আজি অফিচিয়েলি ৰিটায়াৰমেণ্ট লৈছো কিন্তু সদায় ঘৰলৈ ডিউটিৰ পৰা অহাৰ দৰে আহিছো একেদৰে কাইলৈ ওলাই যাম ওলাই যাব কলৈ কিয় মই এনেকৈ ঘৰত বহি থাকিব নোৱাৰো কাম কৰিব লাগিব তাৰমানে মোক ঘৰত সময় দিবলৈ আপোনাৰ মন নাই তোমাক সময় নিদিওঁনো কাক সময় দিম জোনালী কিয় তেনেকৈ কৈছা বাধ্যত পৰি কৈছো পুৱাই বিচাৰি বিচাৰি সতেজ ফুল আনি সজাই থৈছো তালৈতো চকু নগলে আপোনাৰ এয়া তুমি আনিছিলা নেকি মই আকৌ ৰাজুৱে আনিছিলে বুলিহে ভাবিছো ৰাজুৱে আনিলো ভাল লগা বুলিতো ক'ব পাৰিলেহেঁতেন ৰিটায়াৰ হোৱা মানুহ যে কথাবোৰ পাহৰা হৈছো বুজিছা কথাবোৰ তুমি নাথাকিবাচোন ৰাজু আহিছে দিম আজি তাক মছলা পনীৰকণ আনোতে ইমান সময় লাগে পনীৰ মই আজি তেনেহ'লে ৰজা আৰু ঐ ইমান দেৰি কৰিলি যে ইমান দেৰি কি কৰি আছিলি গোৱালৰ ঘৰৰ গাইৰ পৰা ডিৰেক্ট গাখীৰ খিৰাই তেওঁৰ পানী বনাই লৈ আনিছো পাগল কৰিবি আৰু তই দেই পাগল কৰিবলৈ আৰু
আছো তুমি এটা ৰৈ থাকাচোন মই আহি আছো কি হৈছে মই একো নাজানো পাগলটোৱে কি নকৰি থাকে ভৈৰৱী থাকোতে কম উৎপাত কৰিছিল নে দুয়োটাই মামা মেনি কংগ্ৰেচুলেশ্যন এইবোৰনো কিয় কৰিব লাগে হয় তাইক ফোন এটা কৰিব লাগিছিল নেকি मेरी चॉकलेट मीठा तो मीठा है कैडबरी डेयरी मिल्क মই মামিক হেল্প অলপ কৰি দিওঁ নেকি ঘনে লাঠিৰ সহায়ত খোজ দিয়া নাযায় সাৰথিও কৰা নাযায় যি খোজ দিব লাগিব আমি নিজৰ ভৰিৰ জোৰতে দিব লাগিব তই বুজি নাপাবি ভাইটি আজি 12 বছৰে মামাই মোক ঘৰখনৰ পৰা আঁতৰাই ৰাখিলে তহঁতৰ পৰা আঁতৰাই ৰাখিলে মোৰ নিজৰ বুলিবলৈ কোন আছে হ'ব ভাতৰ পাতত সেইজনীৰ কথা উলিয়াই মন বেয়া কৰিব নালাগে এতিয়াও সময় আছে